to Kekangadong pineapple farmers. আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয় মই অনুৰোধ কৰিব বিচাৰি বা প্ৰশ্ন কৰিব বিচাৰিছো যে দিছপুৰ এণ্ড কাৰ্বি আংলং অটোনমাছ কাউন্সিল did set up fruit processing factory to manufactures productive sauce and jam jelly etc. from pineapples in 1990. Since when it was remained closed as insurgents have taken it. অধ্যক্ষ মহোদয় আপুনি জানে কাৰ্বি আংলং অটোনমাছ কাউন্সিল জুৰিডিকশ্যন সেই জুৰিডিকশ্যনত অধ্যক্ষ মহোদয় যে ইনক্ৰিজ অফ ইন পটেঞ্চিয়েল এৰিয়া কাৰ্বি আংলং ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন দ্য কাণ্ট্ৰি উইথ এ জিঅ'গ্ৰাফিকেল এৰিয়া 10,434 square kilometer above. অধ্যক্ষ মহোদয় bigger than Goa, Sikkim, even Tripura also. অধ্যক্ষ মহোদয় যে ইয়াত মানুহৰ বসবাস কৰা মেক্সিমাম মানুহে তাত হৰ্টিকালচাৰ কৰে আৰু এগ্ৰিকালচাৰ পৰা খাই আছে অধ্যক্ষ মহোদয় যে 2021 4 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আশীৰ্বাদত সেন্ট্ৰেল গভৰ্নমেণ্ট ষ্টেট গভৰ্নমেণ্ট আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ ফলত 6 মিলিটেণ্ট গ্ৰুপছৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে মেমৰেণ্ডাম অফ সেটেলমেণ্ট সেই মেমৰেণ্ডাম অফ সেটেলমেণ্ট যেতিয়া সেটেল কৰা হৈছে ডিষ্ট্ৰিক্ট হেড ইণ্টিয়াৰ দ্য ফেচ অফ পিচ এণ্ড ডেভেলপমেণ্ট ৰিজাল্টিং ইন এ ৰিনিউৱেল এগ্ৰিকালচাৰ পিক memento with an increase of participation from local farmers. Net groves area 110,000 farmers. Growth crops area 165,000 hectares. Forest area 4,000 hectares. অধ্যক্ষ মহোদয় আপুনি শুনি ভাল পাব মন্ত্ৰী মহোদয় মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত যে আমি অৰ্গেনিক হৰ্টিকালচাৰ প্ৰডাক্টছ হয় আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে অৰ্গেনিক ডিষ্ট্ৰিক্ট হিচাপে আমি অসমৰ ভিতৰত অৰ্গেনিক ডিষ্ট্ৰিক্ট হিচাপে আমি পৰিচয় দিবৰ কাৰণে আমি চেষ্টা কৰিম তাৰ কাৰণে আমি কাৰ্বি আংলঙত 8 crores 62 lakhs 4,000 পাইনাপেল প্ৰডাক্টছ হৈ যায় যেনে আনাৰস আৰু ৱেষ্ট কাৰ্বি আংলঙত 1,93,065,000 পাইনাপল প্ৰডাক্টছ হয় তাৰপিছত টোটেল মিলি 10 crores 65 lakhs প্লাছ তাতে বছৰত পাইনাপল প্ৰডাক্টছ হয় আৰু তাতে আপোনালোকে গম পাব জিঞ্জাৰ আমাৰ টোটেল ৱেষ্ট আৰু ইষ্ট কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলঙত 40,027 MT আৰু ৱেষ্ট কাৰ্বি আংলং 15,730 গতিকে তাৰ টাৰ্মেৰিক আপুনি চাব তাতে 11,664 তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙত 8,834 এনেধৰণৰ তাত বহুতো প্ৰডাক্টছ হয় মই বিশেষ নকওঁ অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয় মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলঙত যাতে হৰ্টিকালচাৰ হাব বনাব আমি বিচাৰিছোঁ যে আমি যোৱা 5 বছৰত মন্ত্ৰী মহোদয় পীযুষ হাজৰিকাই কথাই নহয় কামে পৰিচয় তেখেত দিয়ে যে বানপানী যেতিয়া ৱাটাৰ ৰিচোৰ্চত তেখেত দায়িত্ব লোৱাৰ পিছত কাৰ্বি আংলঙত বানপানী মুক্ত হ'বৰ কাৰণে 80%ৰ কাম তেখেতে কৰা হৈছে গতিকে কাৰ্বি আংলঙত ফাৰ্মাৰবিলাকৰ সুবিধা পূৰণ কৰাৰ স্বাৰ্থত আৰু ডিমা হাছাও ফাৰ্মাৰবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডিমা হাছা হৰ্টিকালচাৰ বেছি প্ৰডাক্টছ হয় তাত 60% মানুহে তাতে হৰ্টিকালচাৰ কাম কৰে অধ্যক্ষ মহোদয় তাত কোল্ড ষ্টৰেজ লাগে ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ডিমা হাছাও সেই তিনিটা জিলাত আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয় অনুৰোধ কৰিব বিচাৰিম তাত যদি কোল্ড ষ্টৰেজ দিয়ে যে তাত ফাৰ্মাৰবিলাক সুবিধা পাব অধ্যক্ষ মহোদয় মই এটা কথা অনুৰোধ কৰিব বিচাৰিম যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতে
26/4/2022 কাৰ্বি আংলং আহিছে কাৰ্বি আংলং আহি তাতে লৰিণ থেপি তাৰ এগ্ৰিকালচাৰ কলেজৰ ফাউণ্ডেশ্যন ষ্টোন লে কৰা হৈছে সেই এগ্ৰিকালচাৰ কলেজৰ ফাউণ্ডেশ্যন ষ্টোন লে কৰাৰ পিছত টেণ্ডাৰো হৈ গ'ল এতিয়া এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈ গ'ল এতিয়া খালি কণ্ট্ৰেক্টৰৰ এলটমেণ্ট কৰি ইয়াত কাম আৰম্ভ কৰিব লাগে গতিকে অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ে সেই কামটো সোনকালে যাতে কৰে তাৰ কাৰণে আপোনাৰ জৰিয়তে মই তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও যে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেষ্টাৰ ফলত তাত কাৰ্বি আংলং আৰু ডিমা হাছাও স্থায়ী শান্তি হৈছে তাৰ বন কালচাৰ নাইকিয়া হৈছে এতিয়া ৱৰ্ক কালচাৰ হৈছে ৱৰ্ক কালচাৰ এষ্টাব্লিছ হৈছে গতিকে আপোনাৰ জৰিয়তে অধ্যক্ষ মহোদয় যে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও যাতে বেছি পুঁজি দিয়ে তাৰ কাৰণে আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ ধন্যবাদ এগ্ৰিকালচাৰ মিনিষ্টাৰ প্লিজ অন মানে পাইনাপল প্ৰাইচ হয়